तामुलपुरनि कुमारिकाटायाव गुबुन फरायसा आफादफोरा सोमावसारदों। थांनाय 24 जून खालि बाक्सा जिल्ला आसुनि गाहाय नेहाथारि दुलुजित दासनि सायाव कुमारिकाटा पुलिसा सिग्रोमनायनि मुङाव मेलेमारि खस्थ' होनायखौ लानानै दिनै 2 घन्टा सोमावसारनाय हाबाफारि लायो। सोमावसारगिरिफोरा गिबि मन्थ्रि हुसियार, आसाम पुलिस हाय हाय, आसाम पुलिसनि गुन्डागिरिया सोलिनाय नङा, नखर बिफान हाय हाय बायदि स्लगान होनानै गोख्रों सोमावसारनाय हाबाफारि लायो। बे सोमावसारनाय हाबाफारियाव आसुजों लोगोसे गरखा, राभा, बर्मन कसारी, आदसा, जातीयबादी लाइमोन फरायसा आफाद, कच राजबंशी, सरनिया, बेंगली फेडारेशन, कुमारिकाटा आइजो आफादजों लोगोसे गुबुन दोलो आफादफोराबो बाहागो लायो। लोगोसे पुलिस सानैनि सायाव जेबो रोखोमनि राहा लायाब्ला लान्थ्रियै सोमावसारनाय हाबाफारिखौ लालांबाय थागोन होननानै सोमावसारगिरिफोरा सांग्रांथि होयो। আজি সদৌ বাস্কা জিলা ছাত্ৰ সন্থাই কুমাৰিকাটা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিভিন্ন ছাত্ৰ সংগঠনৰ লগত সহযোগত আমি বাস্কা জিলা ছাত্ৰ সন্থাই যোৱা 24 তাৰিখৰ যিটো ঘটনা আজি 8 দিন হ'ল। 8 দিন হোৱাৰ পিছতো ইয়াত কোনো ফলপ্ৰসূ ইয়াত মানে এটা সিদ্ধান্ত হোৱা নাই বা ইয়াত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু আমি 24 ঘণ্টা টাইম দিছিলোঁ। এই 24 ঘণ্টা টাইমত উকলি যোৱাৰ পিছতো আমি ধৈৰ্য সহকাৰে গণতান্ত্ৰিকভাৱে আমি আচলতে আছুই নৈতিকভাৱে আমি ধৈৰ্য সহকাৰে আমি আন্দোলনটো কৰা নাছিলোঁ। আৰু আজি আমি 2 তাৰিখে কুমাৰিকাটা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিভিন্ন ছাত্ৰ সংগঠনৰ সহযোগত কুমাৰিকাটাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাঞ্জল বৰুৱা আৰু SI পুলিন কলিতাই যিটো ঘটনা ঘটিলে, ৰাতি যিটো ঘটনা অবদমি কৰিলে, এই অবদমি কৰাৰ পিছতো আমি পিছৰ দিনা 25 তাৰিখে আমি SP এডিশ্যনেল SP সকলৰ লগত আলোচনা বিলোচনা কৰি স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ। এই আলোচনাৰ পিছতো আজিলৈকে 8 দিন হোৱাৰ পিছত কোনো সিদ্ধান্ত গ্ৰহণ বা ইয়াত কোনো ৰিজাল্ট নাই। ৰিজাল্ট নোহোৱাৰ পিছত আমি আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত জিলা ছাত্ৰ সন্থাৰ বিভিন্ন সংগঠনে ঐক্যবদ্ধভাৱে কুমাৰিকাটা ৰাইজৰ সহযোগত মহিলা সমিতিৰ সহযোগত আমি আন্দোলনটো ধাৰাবাহিকভাৱে গ্ৰহণ কৰিছোঁ। আৰু পৰৱৰ্তী সময়তো এই আন্দোলনটো অব্যাহত থাকিব। যেতিয়ালৈকে প্ৰাঞ্জল বৰুৱা আৰু পুলিন কলিতাৰ ওপৰত ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়ালৈকে সদৌ বাস্কা জিলা ছাত্ৰ সন্থা ইয়াৰ বিভিন্ন দল সংগঠনে ইয়াত আমি শান্তভাৱে নাথাকোঁ। কাৰণ এই পুলিচ ৰাজ যে গণতন্ত্ৰ যে পুলিচে যে শান্তি প্ৰতিষ্ঠাৰ নামত যাতে অশান্তি সৃষ্টি কৰি নিৰীহ জনসাধাৰণৰ ওপৰত যি অত্যাচাৰ গ্ৰহণ কৰিছে তাক আমি কোনোপধ্যে সহ্য নকৰোঁ। এনেকুৱা ধৰণৰ ঘটনা যাতে পুনৰাবৃত্তি নহয়। আৰু আমি SP আৰু এডিশ্যনেল SPক আমি ক'ব বিচাৰিছোঁ যে সময় থাকোঁতে এই দুয়োগৰাকী ব্যক্তিৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰক, ইয়াত ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা সদৌ বাস্কা জিলা ছাত্ৰ সন্থাই বিভিন্ন সংগঠনে সমগ্ৰ তামুলপুৰ জিলাৰ বিভিন্ন নাগৰিকক লৈ ইয়াতকৈ জংগী আন্দোলন গ্ৰহণ কৰিব। ইতিমধ্যে আমি বাস্কা জিলা ছাত্ৰ সন্থাই বিভিন্ন সময়ত আমি কাৰ্যজন গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইতিমধ্যে আমাৰ আঞ্চলিকে মুখত ক'লা কাপোৰ পিন্ধি ইয়াত আমাৰ কাৰ্যসূচী গ্ৰহণ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ হৈছে। আৰু অহা 7 তাৰিখে জিলা ছাত্ৰ সন্থা কাৰ্যনিৰ্বাহকে ইয়াত সিদ্ধান্ত গ্ৰহণ হ'ব। যেতিয়ালৈকে পুলিন কলিতা আৰু প্ৰাঞ্জল বৰুৱাৰ ওপৰত ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়ালৈকে আমি ছাত্ৰ সন্থাই বা বিভিন্ন সংগঠনে শান্ত নাথাকোঁ। এই কথা স্পষ্ট। আৰু পুলিচে শান্তিৰ নামত অশান্তি সৃষ্টি কৰা কাৰ্যক আমি ধিক্কাৰ দিছোঁ। ইতিমধ্যে আমি সদৌ ছাত্ৰ সন্থাৰ লগতে এই বিষয়টোত আলোচনা বিলোচনা কৰিছোঁ। পৰৱৰ্তী সময়ত যদি আজিৰ ভিতৰত যদি কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰে আৰক্ষী বিষয়া অধীক্ষক SP আৰু এডিশ্যনেল SPক ইতিমধ্যে দায়িত্ব দিছিল। এই দায়িত্ব মানে নাজানো কি কাৰণত আজি তেওঁ কৈছিল যে কম দিনৰ ভিতৰত এটা ইয়াত মানে সিদ্ধান্ত গ্ৰহণ হ'ব, কিন্তু আমি দেখিছোঁ ইয়াত কোনো ধৰণৰ উত্তৰ নাই। আমি এই উত্তৰ নোহোৱাৰ কাৰণে আজি ছাত্ৰ সন্থাই বিভিন্ন সংগঠনৰ লগত আলোচনা বিলোচনা কৰি যোৱা 24 তাৰিখে আমাৰ সদৌ অসম ছাত্ৰ সন্থা বাক্সা জিলাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক দুলজিত দাসৰ ওপৰত যিটো কুমাৰিকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু তেওঁৰ লগত থকা যিটো বিষয়াসকলে যি ধৰণে তাৰমানে মানসিক আৰু শাৰীৰিক যিটো অত্যাচাৰ চলাইছে, এই ক্ষেত্ৰত আজি যিটো ধৰ্মঘটৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ যে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা আমি বাক্সা জিলা সমিতিৰ মজিয়াৰ পৰা আমি এই যিটো বিষয়টোক আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ, নিন্দা কৰিছোঁ। কাৰণ আজি এজন আৰক্ষী বিষয়া যদি ছাত্ৰ সন্থাৰ এটা নেতা কৰ্মীক যদি চিনি নাপায়, আকৌ চাওক আৰু এটা দুৰ্ভাগ্যৰ বিষয়, আৰু আমাৰ ভাৰপ্ৰাপ্ত আমাৰ যিটো সাধাৰণ সম্পাদকৰ ঘৰ কুমাৰিকাটা আৰক্ষী বিষয়া যদি আমাৰ যিটো সাধাৰণ সম্পাদকক চিনি নাপায় তে কাক চিনিব? আজি আমি কিহৰ নিৰাপত্তাৰ ওপৰত আমি ছাত্ৰ সংগঠন কৰি আছোঁ? তে আমি দুখৰ বিষয় যে যিটো আজি নহ'ব লগা কথা এটা হ'ল। আমি ভাবোঁ গোৰ্খা ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা অতি শীঘ্ৰে এই কুমাৰিকাটা আৰক্ষী বিষয়া যিজন বিষয়া মানে এই যিটো ব্যৱহাৰ কৰিছে ছাত্ৰ সন্থাৰ নেতা কৰ্মীৰ ওপৰত, এইটো গভীৰভাৱে আমি নিন্দা কৰিছোঁ। আৰু অহা
কেইদিনৰ ভিতৰত যদি তেখেতৰ ওপৰত যদি কঠোৰভাৱে যদি ব্যৱস্থা নলয়, অহা দিনবোৰত যদি সদৌ অসম ছাত্ৰ সন্থাই যি ধৰণে আন্দোলন গঢ়ি তোলে, সেই আন্দোলনত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আমাৰ পূৰ্ণ সমৰ্থন আমাৰ আছে। আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে স্মাৰ্ট পুলিচৰ কথা কৈ আহিছে। তেনে এক সময়তে কুমৰীঘাটাত এগৰাকী ছাত্ৰ সন্থাৰ নেতাক এই কুমৰীঘাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ নিৰ্দেশত দুগৰাকী ASA যি শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাইছে, সেই ঘটনাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। যোৱা 24 জুনতে সংঘটিত হৈছিল এই অমানৱীয় কাৰ্যটি। আচলতে আৰক্ষী জনতাৰ সেৱক, জনতাৰ হিতাৰ্থে, জনহিতাৰ্থে আৰু জনসেৱাৰ্থে বুলি আৰক্ষীৰ যিটো ষ্টেম্প আছে, এই ষ্টেম্পত বা টুপিত লিখাই থাকে। কিন্তু বাস্তৱত কি দেখা গৈছে? স্মাৰ্ট অসম আৰক্ষীৰ কথা বাৰে বাৰে কৈ থকা অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানে যে স্মাৰ্ট আৰক্ষীৰ কথা কয়, সেই স্মাৰ্ট আৰক্ষীৰ ব্যৱহাৰটো অসমৰ ৰাইজে কেতিয়াও স্মাৰ্ট বিৰোধী হোৱাটো কেতিয়াও নিবিচাৰে। যোৱা 24 জুনতে সংঘটিত হৈ যোৱা এটা ঘটনা, সেই ঘটনাটোক ইতিমধ্যে বাস্কা জিলা ছাত্ৰ সন্থাই দাবী কৰি আহিছে বা বিভিন্ন এই তামোলপুৰ অঞ্চলৰ বা বাস্কা জিলাৰ বিভিন্ন দল সংগঠনে এই ঘটনাৰ উচিত তদন্ত হোৱা বিচাৰিছে। কিন্তু আজি পৰ্যন্ত বাস্কা জিলাৰ SP গৰাকীয়ে হওক বা অসম চৰকাৰৰ গৃহ বিভাগে কোনো ধৰণৰ এটা ব্যৱস্থা গ্ৰহণ নকৰিলে, যাৰ ফলত আজি ইয়াত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিবলগীয়া হৈছে ছাত্ৰ সন্থা আৰু বিভিন্ন দল সংগঠন লগ লাগি। আজিৰ এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰৰ আৰক্ষী বিভাগক তথা গৃহ বিভাগক এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে আৰক্ষী জনতাৰ সঁচা অৰ্থত সেৱা হওক। যি সময়ত স্মাৰ্ট পুলিচৰ কথা কোৱা যে এই স্মাৰ্ট পুলিচৰ অস্মাৰ্ট যিটো আচৰণ, অৰ্থাৎ জনসাধাৰণৰ হিতৰ বিপৰীতে যি অহিত কাম কৰি আছে, বিভিন্ন সময়ত আমি প্ৰচাৰ মাধ্যমত দেখিছোঁ যে অসম আৰক্ষীয়ে এতিয়া বিভিন্ন সময়ত তেওঁলোকে আইন ব্যৱস্থাটো নিজৰ হাতত তুলি লৈছে। এটা হিটলাৰী আদব কায়দাৰে অসম পুলিচে অসমৰ জনসাধাৰণক বিভিন্ন সময়ত নিৰপৰাধী জনসাধাৰণকো তেওঁলোকে বিভিন্ন সময়ত দমন কৰি আহিছে। গতিকে এইগৰাকী ছাত্ৰ নেতাৰ কি অপৰাধ আছিলে? এইগৰাকী ছাত্ৰ নেতাই আমাৰ কাৰ্যালয়ৰ পৰা কুমাৰীঘাটা অভিমুখে আহি থকা সময়ছোৱাত হঠাৎ এটা ডাঙৰ অপৰাধীক যেনেকৈ পিছা কৰে, তেনেকৈ পিছা কৰি কোনো সোধপোছ নোহোৱাকৈ শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন কৰে। আৰু তাতকৈ আটাইতকৈ অতি লজ্জাজনক বিষয়, স্মাৰ্ট আৰক্ষীৰ এয়া আচৰণ পৰিস্ফুট হৈছে যে এইগৰাকী ল'ৰাই নিজেই পৰিচয় দিয়াৰ পিছতো তেওঁক চিকিৎসালয়ত নি মদ্যপান কৰিছেনে নাই তাৰ পৰীক্ষা কৰা হৈছে। মানুহৰ সন্মান মান এইবিলাকক অসম আৰক্ষীয়ে বুজি নাপায়, জনতাৰ মান সন্মানক অসম আৰক্ষীয়ে বুজি নাপায়। আৰু এই চিকিৎসালয়ত নিয়াৰ পিছত ডক্টৰে যেতিয়া কোনো ধৰণৰ পজিটিভ ৰিপৰ্ট দিয়া নাই, তেতিয়া আকৌ এই চিকিৎসালয়ত আকৌ প্ৰেছাৰ দিছে আৰক্ষীয়ে